নমস্কাৰ শ্ৰদ্ধাৰ ভগত বৈষ্ণৱসকল সবাৰ চৰণত সেৱা জনাই সকলোকে আমাৰ ভক্তি সৰোবৰ নামৰ চেনেলটোলৈ স্বাগতম জনালোঁ। প্ৰভুসকল, আজি আলোচনাৰ বিষয়বস্তু হৈছে দান ধৰ্ম। দান ধৰ্ম কি? দান কৰিলে আমাৰ কি উপকাৰ হয়? দান কেই প্ৰকাৰৰ? আজিৰ ভিডিঅ'ত ইয়াৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হ'ব। প্ৰভুসকল, হিন্দু ধৰ্মত দান কৰাটো বহুত পুণ্যৰ কাম বুলি বিবেচনা কৰা হয়। হিন্দু ধৰ্মৰ গ্ৰন্থসমূহৰ মতে দান কৰিলে কেৱল পুণ্যই নহয়, দান কৰিলে মুকুতিও প্ৰাপ্ত কৰিব পাৰি। দান ধৰ্ম কৰিলে আপোনাৰ এই লোকতেই নহয়, পৰলোকতো কামত আহিব। তেনেহ'লে আহক জানি লওঁ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ দান কি। প্ৰভুসকল, দান মানে হৈছে কাৰোবাক দিয়া কাৰ্য, অৰ্থাৎ অসহায় দৰিদ্ৰ ব্যক্তিক সহায়ৰ হাত আগবঢ়োৱাটোকে দান বোলা হয়। আমি সৎ পথেৰে উপাৰ্জন কৰা সম্পদৰ কিছু অংশ নিস্বাৰ্থভাৱে যদি অসহায় ব্যক্তিক বা দৰিদ্ৰ ব্যক্তিক দান কৰোঁ, সেয়াই হৈছে প্ৰকৃত দান। ভাগৱত শাস্ত্ৰৰ মতে দান ধৰ্ম হৈছে পুণ্য পৰমাত্মা লাভ কৰি মুক্তি লাভ কৰাৰ একমাত্ৰ সহজ পথ। সেয়েহে আমি প্ৰত্যেকে নিজৰ ব্যস্ততাৰ মাজতে অকণমান সময় উলিয়াই দান কাৰ্যও কৰিব লাগে। প্ৰভুসকল, গৰুড় পুৰাণ অনুসৰি দান 4 প্ৰকাৰৰ। ইয়াৰ প্ৰথমটো দান হৈছে নিত্য দান, দ্বিতীয়টো হৈছে নৈমিত্তিক দান, তৃতীয়টো হৈছে কাম্য দান আৰু চতুৰ্থটো হৈছে বিমল দান। এতিয়া আহিল নিত্য দান। আমি সৎ পথেৰে উপাৰ্জন কৰা ধনৰ কিছু ক্ষুদ্ৰ অংশ নিয়মিতভাৱে গুৰু, ভকত, ব্ৰাহ্মণ বা কোনো দৰিদ্ৰ লোকক দান কৰোঁ, সেয়াই হৈছে নিত্য দান। তাৰ পিছত আহিল নৈমিত্তিক দান। নৈমিত্তিক দান হৈছে নিজৰ পাপ মোচনৰ বাবে বা নিজে কৰা পাপ খণ্ডনৰ বাবে বিদ্বান ব্ৰাহ্মণক দান কৰা কাৰ্যই হৈছে নৈমিত্তিক দান। এতিয়া আহিল কাম্য দান। আমি যেতিয়া মনত কিবা আশা অভিলাষা লৈ গুৰু, ভকত, ব্ৰাহ্মণক যি দান কৰোঁ, সেয়াই হৈছে কাম্যক দান। শেষৰটো দান আহিল বিমল দান। ভগৱন্তৰ সন্তুষ্টিৰ বাবে বা ভগৱন্তৰ কৃপা পাত্ৰ হ'বৰ বাবে গুৰু, ভকত, ব্ৰাহ্মণক যি দান কৰোঁ, সেয়াই হৈছে বিমল দান। প্ৰভুসকল, গৰুড় পুৰাণ অনুসৰি ধান বা ঘেঁহু খেতিৰে ভৰি থকা মাটি যদি কোনোবাই ভিক্ষুক বামুণক দান দিয়ে, তেওঁ মৃত্যুৰ পাছত বৈকুণ্ঠত স্থান পায়। এনে ব্যক্তি জন্ম মৃত্যু চক্ৰৰ পৰা পৰিত্ৰাণ পায়। ভূমি দানতকৈ ডাঙৰ দান পৃথিৱীত আন একোৱেই নাই বুলি গৰুড় পুৰাণত উল্লেখ কৰিছে। ইয়াৰ পাছত আমাৰ ধৰ্ম অনুসৰি গো দানক শ্ৰেষ্ঠ দান বুলি অভিহিত কৰিছে। যদি কোনো লোকে তেওঁৰ জীৱনত এবাৰ হ'লেও গো দান কৰে, তেতিয়া তেওঁ মৃত্যুৰ পাছত বৈতৰণী পাৰ হ'বলৈ কোনো অসুবিধা নহয়। তেওঁ বৈকুণ্ঠ ধামত শ্ৰেষ্ঠ স্থান পায়। কলি যুগত গো দানেই হৈছে সৰ্বশ্ৰেষ্ঠ দান। আনহাতে বহু সংখ্যক পণ্ডিত লোকৰ মতে ভোকাতুৰ বা অসহায় লোকক আহাৰ দিয়া, তৃষ্ণাতুৰ লোকক পানী দিয়াই হৈছে উত্তম দান। আপুনি দিয়া অকণমান আহাৰে যদি কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে বা কাৰোবাৰ আত্মাত তৃপ্তি প্ৰদান কৰিব পাৰে, ভাবি চাওক ইয়াতকৈ উত্তম দান আন কি হ'ব পাৰে। প্ৰভুসকল, আমাৰ ধৰ্মত এনে অসংখ্য দান আছে, যাক এটা ভিডিঅ'ত প্ৰকাশ কৰাটো সম্ভৱ নহয়। এতিয়া আমাৰ বহুতৰে হয়তো মনত প্ৰশ্ন হয় যে দান আমি কিয় কৰিব লাগে। ইয়াৰ
সৰল উত্তৰটো হ'ল দান কৰিলে পুণ্য হয় আৰু দান হৈছে মৃত্যুৰ পাছত মোক্ষ লাভ কৰা এটা সহজ পথ। সেইকাৰণেই আমি দান কৰিব লাগে। প্ৰভুসকল, আজিৰ আলোচনা ইমানতে সামৰণি পেলাইছোঁ। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা মতামত থাকিলে আমাক কমেণ্ট কৰি জনাব। কৃষ্ণ